নমস্কাৰ। কবিতাৰ শিৰোনাম অসমীয়াৰ সংহতি। কবি অজয় কুমাৰ বৰা। ধোৱা চাঙত শুকাই কৰাল মাৰিলে, আজু ককাই গঢ়া অসমীয়া জাতিৰ সংহতি। কপালৰ কেঁচা ঘাম নিগৰাই, তেজক পানী কৰি, হাড়ক মাটি কৰি, কত যুগ লাগিছিল সংহতিৰ বৰঘৰৰ ভেটি গঢ়োতে। সাজোতে সময় লাগে, ভাঙোতে কেতেপৰ লাগে। ভাঙোতাৰ ৰাজভোগ, জনতাৰ দুৰ্ভোগ, বিদেশী মুক্ত অসমৰ সপোন, সপোন হৈ ৰল। শিয়ালৰ ৰাউকে সিংহৰ গৰ্জন বুলি লুইত পৰিয়াই ভুল কৰিছিল। বিদেশী খেদাৰ নামত গুপুতে গুপুতে গুঠা ৰাজভোগৰ জালত পৰিছিল অসমৰ মাটিৰ মানুহ। বিদেশী খেদাৰ নামত দাও দাওকৈ জ্বলিছিল অসম। সংহতিৰ বৰঘৰ পুৰি ছাই হৈছিল। চিগালৰ ৰাৱত ৰাতি পুৱাইছিল। বিদেশী মুক্ত অসমৰ দ্ৰষ্টাসকলে এতিয়া ৰাজভোগৰ আশাত জয়াই অসমৰ ধনীৰে বিদেশী হৈ ওকালতি কৰে। আহ ঐ আহ ওলাই আহ বুলিলে মাউসে উটি অহা লুইত পৰিয়াই ইয়াতকৈ আৰু কি আশা কৰে। এই কবিতাটি আপোনাৰ যদি ভাল লাগিছে তেন্তে কমেণ্ট ছেকশ্যনত জনাব আৰু চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।